চাৰিওফালে এতিয়া উৎসৱৰ বতৰ সকলোৰে মন থৌকি বাথৌ ভগৱান যীশুৰ জন্মদিন পালন কৰা হ'ল সমগ্ৰ বিশ্বতে খ্ৰীষ্টমাছ ট্ৰী সুস্বাদু কেক আৰু সান্তাৰ আগমনে সুখী কৰিলে সকলোকে প্ৰথমে চাওক এই ভিজুৱেল জাৰ্মানীৰ হেনোভাৰ চিটিৰ এই বিশেষ গৃহটোত লাইটিঙৰ ব্যৱস্থা দেখি আপুনি নিশ্চয় আপ্লুত হৈছে অক্টোবৰ মাহৰ পৰাই বৰদিনৰ প্ৰস্তুতি বিশেষ লাইটেৰে আলোকিত কৰিছে এই বিশেষ ঘৰটো এইবাৰ চাওক এই ভিজুৱেল প্ৰচণ্ড শীতৰ মাজতো বৰফেৰে আৱৰা এই শুকুলা ঘৰটোত আয়োজন কৰা হৈছে বৰদিন ভগৱান যীশুৰ জন্মদিন উপলক্ষে সুন্দৰকৈ সজাই তোলা হৈছে ঘৰটো চাৰিওফালে কেৱল লাইটিঙৰ বাহাৰ দেশৰ লগতে সমগ্ৰ বিশ্বতে পালন কৰা হ'ল বৰদিন সান্তা ক্লজৰ আগমনেও আপ্লুত কৰিলে সকলোকে কি বুঢ়া কি ডেকা কি শিশু সকলোৱে এবাৰলৈও বিচাৰে সান্তাৰ পৰা উপহাৰ বেথেলহেমতো বৰ্ণিল কাৰ্যসূচী যীশুৰ জন্মস্থান জেৰুজালেমৰ বেথেলহেমত অগণন লোক পূবৰ উপস্থিতিত আনন্দিত জনগণ মুঠৰ ওপৰত ৰাজ্যৰ লগতে সকলোতে পালন কৰা হ'ল বৰদিন যীশুৰ আশীৰ্বাদ লৈ সান্তা ক্লজৰ উপহাৰ লৈ সুস্বাদু কেক মিঠাই খাই একতাৰে সকলোৱে পালন কৰিলে খ্ৰীষ্টমাছ অসম নিউজৰ পৰিয়ালৰ ফালৰ পৰাও আপোনাক যাচিছোঁ অলেখ শুভকামনা মেৰী খ্ৰীষ্টমাছ নিউজ ডেস্ক ৰিপৰ্ট অসম নিউজ